পি ৰুবিনা বেগমে আমাৰ গোটটো কিবা এটা কানা লগাই থৈ দিছে। তেওঁৱে আমি হিচাপ ল'লি নাচিৰণ বেগমৰ লগত তেওঁলোকে ফৰ্ম ফিল আপ কৰাওঁতে টকা লৈছে বেলেগ একজনৰ হাত নাই। এটা লোন দিম বুলি ক'লা, তেওঁলোকে 50,000 টকাৰ লোন দি কাগজ পত্ৰ জমা দিলোঁ, 500 টকা লৈছে লোন দিম বুলি তেওঁলোকে। কিন্তু তেওঁলোকে আমাক 3 লাখ টকাৰো লোন লৈছে, তেওঁলোকে আমাক বঞ্চিত কৰিছে, ক'ব নোৱাৰাকৈ লৈ খালে। তেওঁলোকে আমাক ভৰাই লোৱা নাই, নলোৱাৰ কাৰণে আমি সোধাৰ কাৰণেও তেওঁ আমাক ধমকি নিদিয়ে, নানান ধৰণৰ কথা বকে। যিয়ে নহওক আমাৰ গোটটো তদন্ত কৰি আৰু 10,000 চেকটোৰ আমাক তেওঁ দিয়া নাই আৰু চব কাগজ পত্ৰই জমা দিছোঁ আমি। তেওঁ আমাক এতিয়াও মানে গুৰুত্ব দিয়া নাই আৰু যিয়ে নহওক আমাৰ হেমন্ত মামাৰ কাৰণে আমি তেওঁক আমাৰ যোনটো এই গোটটোৰ কাৰণে তেওঁক আমি অনুৰোধ কৰিছোঁ, তাৰ বাবে আমাক তদন্ত ল'ব লাগে আৰু ন্যায় লাগে আৰু এই গোটটো আমাৰ ষ্টক কৰি ৰাখিব লাগে। নমস্কাৰ। আমাৰ এতিয়া 10,000 টকাৰ ফৰ্মটো গোটাকেইজনৰ নাম আহিছিল, এতিয়া জমা দিয়া গৈছে ফৰ্মটো লিখি। এতিয়া কেইজনমানৰ নাম আছে, 4জনৰ আছে, 6জনৰ অহা নাই। এই নাহা কাৰণ কি বুলি নাহা কাৰণটো এতিয়া শুনিব পাইছোঁ, ল'ৰা ছোৱালী যাৰ বেছি আছে তাৰ বোলে নাহে আৰু যাৰ কম আহে তাৰ আহে। এতিয়া শুনিব পাই আছোঁ গোটেই বেছি ল'ৰা ছোৱালীৰে আহিছে ফৰ্ম, নাম আহিছে গাইবোৰ। এতিয়া কালি যাব লাগিব, কিন্তু কম ল'ৰা ছোৱালী থকা কম ল'ৰা ছোৱালীৰে অহা নাই। আমাৰ গোটৰ আছে বহুত কেইজনে কম ল'ৰা ছোৱালী, কিন্তু বেছিও আছে, সেইকেইজনে অহা নাই। আপোনালোকৰ কমৰো অহা নাই। গোটটোৰ তত্ত্বাৱধায়ক কোন? আপোনালোকৰ গোটবিলাক কোনে চায়? CRP বাইদেউ। কি নাম CRP? আমি ওদালগুৰি জিলাৰ 33 নং ননাইচাৰভাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গৰুৱাজাৰ ভিচিৰিচিৰ 2 নম্বৰ নিজ গৰুৱাজাৰ গাঁৱৰ আমাৰ যিবিলাক চেল্ফ হেল্প গ্ৰুপ আছিলে আৰু সেই চেল্ফ হেল্প গ্ৰুপৰ সদস্যসকলক যিটো গছপুলি ৰোৱাই হওক, মানে 10,000 টকাকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো ঘোষণা কৰিছিলে, তো তেখেতে মাননীয় মুখ্যমন্ত্ৰীয়ে ঠিকেই দিছিলে, কিন্তু ইয়াত বাছনি কৰাত তো তেখেতে এটা ঘোষণা কৰিছিল, যিসকল মহিলাৰ দুজন সন্তান হ'ব তেওঁলোকেহে এই টকাৰ পোৱাৰ যোগ্য। কিন্তু এতিয়া দেখিব পৰা গৈছে যে যাৰ নেকি 5জন, 4জন, 6জন সন্তান আছে তেওঁলোকৰহে নাম আহিছে, আৰু যিসকলৰ সন্তান 2জন বা 3জন বা 1জন তেওঁলোকৰ অহা নাই। গতিকে এই ক্ষেত্ৰত মই ইয়াৰ সুতদন্ত মৰ্মে এটা মানে সুবিচাৰ বা ইয়াৰ সমস্যাটো সমাধান হোৱাটো মই কামনা কৰিছোঁ। বাইদেউ, আমাৰ তাৰমানে 10,000 চেক হেমন্ত মামাই দিছিল, ফৰ্মকেইটা গোটেইকেইটাই পাইছোঁ পোৱাটো, কিন্তু জমা দিয়াও গ'ল, কিন্তু কেইটামানৰে আহিছে, কেইটামানৰ অহা নাই। কেইটাৰ অহা নাই? 4জনৰ অহা নাই আৰু 6জনৰে অহা নাই, 4জনৰ আহিছে, 6জনৰ অহা নাই। আপোনালোকৰ সেই চেকবিলাক কোনে দিছে? চেককেইটা বৰ্তমান পোৱা নাই আমি, ফৰ্মটো ইয়াতে দিয়া গৈছে। ফৰ্মটো আমি অফিচত জমা দিছোঁ। ক'ত জমা? এই বামুণজলি। বামুণজলি কি অফিচত? বামুণজলি কি অফিচ বাইদেউ? CRPৰ নাম কি? মিছ ৰুবিনা বেগম।